Welcome back to another video class. এতিয়া আমি শিকিম পাঁচটা ভয়েস চেঞ্জ অৰ্থাৎ এক্টিভ ভয়েস বা পেসিভ ভয়েসত আছে আমি তাক চেঞ্জ কৰিব লাগিব যদি এক্টিভত আছে পেসিভ কৰিব লাগিব পেসিভত থাকিলে এক্টিভ কৰিব লাগিব আমি সবে জানোই সো এক নম্বৰটো স্টাৰ্ট কৰো we saw him going out এক নম্বৰটো দিছে এ নম্বৰ we saw him going out so means see saw seen ভাৰ্বৰ দ্বিতীয় ৰূপ that means এটো হল past indefinite tense or voice change কেনেকৈ কৰে object আছে him subject হ'ব he so past indefinite কাৰণে he লগত was বা were he লগত সদায় was বহে he was see saw seen so ভাৰ্বৰ তৃতীয় ৰূপ তাৰ পাছত by তাৰ পাছত subject to object we to us he was seen by us শেষত going out আছে going out লগাই দিব লাগিব that's okay যে we saw him going out আমি লিখিলো he was seen by us going out b নম্বৰ দিছে people of England speak English এতিয়া কি হ'ব speak means ভাৰ্বৰ প্ৰথম ৰূপ means present indefinite tense or voice change কেনেকৈ কৰে object আছে english subject কৰিব লাগিব english এ হ'ব যেহেতু present tense so am is are english ৰ লগত কি বহিব is তাৰছত main verb তৃতীয় ৰূপ speak spoke spoken so আমি লিখিম spoken তাৰপাছত by people of England England ঠিক আছে so আছিল people of England speak English আমি লিখিলো English is spoken by people of England ঠিক আছে c নম্বৰ দিছে all the friends laughed at him laughed means দ্বিতীয় ৰূপ অৰ্থাৎ past indefinite tense যেনেকৈ আমি প্ৰথমটো কৰিছিলো ঠিক তেনেকৈ কৰিব লাগিব laughed means past indefinite so আমি past indefinite ৰ হিচাপত him টো লৈ আহো এফালে he so he লগত বহিব he was laughed at একেলগে আছে laughed at ৰ তৃতীয় ৰূপ অৰ্থাৎ মেইন ভাৰ্ব হ'ল laughed ৰ তৃতীয় ৰূপ laughed একেই হয় laughed so laughed হ'ব একেই থাকিব laughed at he was laughed at by all his friend ঠিক আছে আমি লিখিলো he was laughed at by all his friend my book has been lost ইয়াত প্ৰশ্নটো আপোনাৰ দিয়া ভুল কৰিছে মই জৰ পৰা এই প্ৰশ্ন কাকত এখনৰ পৰা এইটো লৈছিলো কিন্তু my books means s আছে means বহুবচনৰ লগত has been টো নবহে so হ'ব লাগিছিল এইটো have been কিন্তু প্ৰশ্ন কাকত কাজতে ভুল কৰিছিল so মই আপোনালোকক বুজাই দিবৰ কাৰণে এইটো লিখি থৈ দিছো has been নহয় have been কাৰণ my books বহুবচনৰ লগত have been বহে আৰু been আছে that means এইটো হল passive voice আমি passive voice আৰু ইয়াক কৰিব লাগিব active voice ইমান কেটা কৰিলো আমি active ৰ পৰা passive এতিয়া আমি পালো passive voice যেটো আমি active কৰিব লাগিব my books have been lost by কৰ্তাজন নাই অৰ্থাৎ সাবজেক্টজন নাই আমি সাবজেক্টটো ধৰি ল'ব লাগিব মোৰ কিতাপবোৰ হেৰাই গৈছিল হেৰাই গল মোৰ কিতাপবোৰ হেৰাই গল অৰ্থাৎ মই হেৰাব লাগিব অৰ্থাৎ সাবজেক্ট হ'ব মই সো সাবজেক্টটো যদিও লুপ্ত হৈ আছে আমি লৈ আহিম I have been আছে নিশ্চয় হেতু থাকিব লাগিব have বা has সো I লগত কি বহিব have I have ৰ পিছত ভাৰ্বৰ তৃতীয় ৰূপ I have lost ৰ তৃতীয় ৰূপ losted lose lost তিনটা ৰূপ পাও lose lost so I have lose হ'ব I have lost lose lost তৃতীয় ৰূপ হ'ব lost I have lost my books এটোকে আমি যদি চেঞ্জ কৰো my books আহি গল my books বহুবচন so have my books have been এটা আহি যাব তাৰছত ভাৰ্বৰ তৃতীয় ৰূপ lose lost এ বহিল তাৰছত by me টো নিদিলেও হয় কাৰণ মোৰ কিতাপ মোৰ দ্বাৰাই হেৰুৱা হ'ব ইয়াত অৰ্থাৎ সাবজেক্টটো অবজেক্ট কৰিলে লুপ্ত কৰি দিলেও কথা নাই বা নিলিখিলেও কথা নাই people all over the world speak English speak means প্ৰথম ৰূপ অৰ্থাৎ present indefinite so আমি লিখিম
ইংলিছ লৈ আহিম ইংলিছৰ লগত বহিব ইজ ইংলিছ ইজ স্পীক স্পক স্পকেন ভাৰ্বৰ তৃতীয় ৰূপ ইংলিছ ইজ স্পকেন বাই পিপুল অল অভাৰ দ্য ৱৰ্ল্ড ইংলিছ ইজ স্পকেন বাই পিপুল অল অভাৰ দ্য ৱৰ্ল্ড by people all over the world by people all over the world English is spoken by people all over the world এতিয়া আমি by people to যদি নিদিও তথাপিও শুদ্ধ হ'ব কাৰণ ইংলিছ কোৱা হয় মানুহৰ দ্বাৰা এটো আমাৰ নিদিলেও আমি বুজি পাম যে ইংলিছ মানুহৰ দ্বাৰাই কোৱা হয় সো বাই পিপলটো আমি যদি নিদিও তথাপিও আমাৰ ভুল নহয় দিলেও ভুল নহয় ইংলিছ ইজ স্পোকেন বাই পিপল অল ওভাৰ দ্য ৱৰ্ল্ড বা ইংলিছ ইজ স্পোকেন অল ওভাৰ দ্য ৱৰ্ল্ড বাই পিপলটো দিলেও হ'ব নিদিলেও হ'ব আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পাম টিল দেন ষ্টে হোম ষ্টে সেফ